নমস্কাৰ বন্ধু বান্ধৱীসকল আপুনি যদি এটা ইউটিউব চেনেল খুলিব বিচাৰিছে আপুনি যদি এজন সফল ইউটিউবাৰ হ'ব বিচাৰিছে তেন্তে আপুনি কেনেদৰে এটা ইউটিউব চেনেল আৰম্ভ কৰিব আৰু ইউটিউব চেনেল আৰম্ভ কৰিবৰ বাবে কি প্ৰসেস সম্পূৰ্ণ কৰিব লাগিব সেই বিষয়বস্তুৰ ওপৰত এটি সমূহ আভাস দিবৰ বাবে আজিৰ এই ভিডিঅটো প্ৰস্তুত কৰি উলিয়াইছো আপোনালোকৰ যদি মোৰ এই ভিডিঅটো ভাল লাগে তেন্তে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আহক তেন্তে আৰম্ভ কৰো আজিৰ এই ভিডিঅটো আপুনি যদি এজন সফল ইউটিউবাৰ হ'ব বিচাৰিছে আপুনি যদি ইউটিউবৰ পৰা বহুত টকা ইনকাম কৰিব বিচাৰিছে তেন্তে আপুনি এটা ইউটিউব চেনেল খুলিবই লাগিব ইয়াৰ বাবে আপোনাক লাগিব এটা জিমেইল একাউণ্ট আজিকালি প্ৰত্যেকৰ হাতে এন্ড্ৰইড মোবাইল ফোন আছে আৰু প্ৰত্যেকৰে হয়তো একোটা জিমেইল একাউণ্ট আছে যদিও আপোনাৰ জিমেইল একাউণ্ট নাই আপুনি gmail.com ত গৈ আপুনি এটা জিমেইল একাউণ্ট ক্ৰিয়েট কৰি ল'ব জিমেইল একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত আপুনি জিমেইল একাউণ্টৰে youtube.com ত গৈ ইউটিউবত আপোনাৰ ইউটিউব চেনেলটো আৰম্ভ কৰিব আৰু ইউটিউব চেনেলটো আৰম্ভ কৰাৰ পিছত তাত কেনেদৰে ভিডিঅ' আপলোড কৰিব আৰু কি বিষয়বস্তুৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিব সেই বিষয়বস্তুসমূহ আপুনি সঠিকভাৱে বাছনি কৰি ল'ব আপুনি বাছনি কৰা বিষয়বস্তু আপোনাৰ খুব প্ৰিয় হোৱাটো উচিত যি বিষয়বস্তুৰ ওপৰত আপোনাৰ জ্ঞান আছে সেই বিষয়বস্তুসমূহ আপুনি বাছনি কৰি ল'ব আৰু তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি ইউটিউবত আপলোড কৰিব ভিডিঅ'সমূহ আপলোড কৰাৰ পিছত আপোনাৰ চেনেলত যেতিয়া 4000 আৱাৰ্ছ ওৱাচ টাইম কমপ্লিট হ'ব আৰু 1K সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব তেতিয়া আপুনি আপোনাৰ চেনেলটো মনিটাইজেশ্যনৰ বাবে ইউটিউব কৰ্তৃপক্ষক আবেদন কৰিব পাৰিব আপোনাৰ চেনেলত যেতিয়া 4000 আৱাৰ্ছ ওৱাচ টাইম কমপ্লিট হ'ব আৰু 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়া আপুনি ইউটিউব কৰ্তৃপক্ষক আপোনাৰ চেনেলটো মনিটাইজেশ্যনৰ বাবে আবেদন কৰিব আবেদন সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এটা গুগল এডসেন্স একাউণ্ট খুলিব লাগিব গুগল এডসেন্স একাউণ্ট খোলাৰ পিছত আপোনাৰ চেনেলত আপুনি আপলোড কৰা ভিডিঅ'সমূহত এডছ আহিব আৰু সেই এডছসমূহ যেতিয়া আপোনাৰ চেনেলত আহিব তাৰ পৰা আপোনাৰ যিমানখিনি আৰ্নিং হ'ব তাৰে 40% ইউটিউব কৰ্তৃপক্ষই ৰাখি বাকি 60% তেওঁলোকে আপোনাৰ একাউণ্টছত ট্ৰান্সফাৰ কৰিব কিন্তু আপোনাৰ ইমান সহজতে আপুনি ইউটিউবৰ পৰা আৰ্নিং কৰিব নোৱাৰে যিহেতু আপোনাৰ $100 যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে আপুনি ইউটিউব কৰ্তৃপক্ষৰ পৰা পইচা আৰ্নিং কৰিব নোৱাৰে আপোনাৰ একাউণ্টছত যেতিয়া $10 সম্পূৰ্ণ হ'ব আপোনাৰ গুগল এডসেন্স একাউণ্টত যেতিয়া $10 সম্পূৰ্ণ হ'ব আপোনাৰ গুগল এডসেন্স একাউণ্টত যেতিয়া $10 সম্পূৰ্ণ হ'ব তেতিয়া গুগল এডসেন্সৰ পৰা আপোনাৰ এড্ৰেছত এটা পিন ভেৰিফিকেশ্যনৰ বাবে এখন চিঠি আহিব সেই চিঠিখন আপুনি পোৱাৰ পিছত তাত এটা পিন কোড আহিব সেই পিন কোডটো আপুনি এডসেন্স একাউণ্টত সাবমিট কৰাৰ পাছতহে আপোনাৰ গুগল এডসেন্স একাউণ্টটো এক্টিভেট হ'ব এক্টিভেট হোৱাৰ পিছত আপোনাৰ একাউণ্টছত যেতিয়া $100 সম্পূৰ্ণ হ'ব তেতিয়া সেই পইচাটো আপোনাৰ যি বেংক একাউণ্ট দিয়া থাকে সেই বেংক একাউণ্টত তেওঁলোকে ট্ৰান্সফাৰ কৰি দিব প্ৰতি মাহৰ 21 তাৰিখৰ পাছত তেওঁলোকৰ পৰা সেই পইচাসমূহ পোৱা যায় এনেদৰে ইউটিউবত আপুনি বিভিন্ন বিষয়বস্তুৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি সেই ভিডিঅ'সমূহ ইউটিউবত আপলোড কৰাৰ পিছত আপোনাৰ চেনেলত যিমান বেছি এডছ অহা আৰম্ভ কৰিব আৰু যিমান বেছি আপোনাৰ চেনেলটো ওৱাচ টাইম বাঢ়ি গৈ থাকিব আপোনাৰ চেনেলৰ সাবস্ক্ৰাইবাৰ সংখ্যা দিনক দিনে যিমান বাঢ়ি গৈ থাকিব সেই অনুপাতে আপোনাৰ ইউটিউবৰ পৰা আৰ্নিং বহুত বেছি হোৱা আৰম্ভ কৰিব এনেদৰে আপুনি আপোনাৰ ইউটিউবৰ পৰা বহুত টকা ইনকাম কৰিব পাৰে আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহলে কমেন্ট বক্সত কমেন্টছ কৰি জনাব আপোনালোকৰ অনুপ্ৰেৰণা আৰু সাহস পালে আগলৈও বিভিন্ন বিষয়বস্তুৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি এনেদৰে আপোনালোকৰ বাবে আগবঢ়াম ধন্যবাদ